নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অৰুন্ধতী আজি আপোনালোকৰ আগত কাচকলৰ চিপছৰ এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আৰু কাচকলৰ চিপছটো মই কেনেদৰে বনাওঁ আপোনালোকে চাই যাওকচোন। এয়া কাচকলৰ চিপছ আৰু আপোনালোকে চাব মই কেনেদৰে বনাওঁ। কাচকল আমাৰ স্বাস্থ্যৰ কাৰণে বহুতো উপকাৰী, সকলোৱে জানেই। আজি মই কাচকলৰ চিপছৰ ৰেচিপিটো আপোনালোকক দেখুৱাইছোঁ। তাৰ কাৰণে মই লৈছোঁ এটা কাচকল, আৰু কাচকলটো বেছি পকা হ'ব নালাগে, কেঁচাই হ'ব লাগিব। এয়া চাওকচোন, মই এটা কেঁচা কাচকলেই লৈছোঁ। বহুত ভাল কাচকল আমাৰ স্বাস্থ্যৰ কাৰণে। এতিয়া মই কাচকলটো ধুনীয়াকৈ চাফা কৰি পেলাই ধুই লৈছোঁ বাকলিৰে সৈতে। আৰু কাচকলৰ চাটনি, বাকলিৰ চাটনিও মই আপোনালোকৰ আগত এবাৰ শ্বেয়াৰ কৰিম ভাবি থৈছোঁ, আপোনালোকে যদি ভাল পায় ক'ব। এতিয়া মই কাচকলৰ বাকলিটো ধুনীয়াকৈ আগ আৰু গুৰিটো কাটি পেলাই বাকলিটো ধুনীয়াকৈ গুচাই লৈছোঁ। চাব যাতে সেউজীয়া অংশটো থাকিব নালাগে, নহ'লে কেঁহা নিচিনা হয়। এয়া মই ধুনীয়াকৈ গুচাই লৈছোঁ। এতিয়া মই আকৌ আন এখন প্লেটত মিহি মিহিকৈ গোল গোলকৈ কাটি যাম, দীঘলীয়াকৈ নাকাটিব। এয়া মোৰ অলপ সেউজীয়া অংশ থাকি গৈছিলে, কাটি লৈছোঁ। এয়া এনেকুৱা ধৰণে চব পাতলাকৈ আপোনালোকে কাটি ল'ব। এতিয়া মই এনেকৈ সকলোখিনি কাটি যাম। এয়া কাটি গৈ আছোঁ, হৈয়ে গ'ল মোৰ কাটি পেলাই। এয়া আৰু পাতলা কৰিব, পাতলা কৰিলেহে চিপছৰ নিচিনা হৈ যাব। এতিয়া মই ইয়াত দি দিছোঁ নিমখ, আৰু এতিয়া দি দিম এয়া হালধি। নিমখ হালধিটো আমাৰ লাগিবই, নহ'লে নহয় নিমখ হালধি, তেতিয়াহে ভাল লাগে। নিমখ হালধি নিদিলে কেনেকৈ হ'ব নহয়। এতিয়া মই নিমখ হালধি একেলগে সানি পেলাইছোঁ কাচকলখিনিত। এতিয়া এখন কেৰাহী পাতি লৈছোঁ, গৰম হ'বলৈ দিছোঁ। গৰম হ'লত মই এয়া ৰিফাইন দি দিছোঁ। আপোনালোকে মিঠাতেলো দিব পাৰে, মই ৰিফাইন তেলেই ব্যৱহাৰ কৰিছোঁ। এয়া মোৰ গৰম হৈছে। গৰম হৈ গ'লত মই এতিয়া ইয়াতে কাচকলৰ যিটো চিপছ বনাম এয়া মই দি যাম। এয়া কাটি লোৱা কাচকলখিনি মই দি দিছোঁ। অলপ অলপহে দিছোঁ, বহুত দি দিয়া নাই একেলগে, আৰু অলপ মই দিব পাৰিম, দি দিম এতিয়া। এয়াও দি দিছোঁ। তেলৰ পৰিমাণটোৰ ওপৰত নিৰ্ভৰ কৰিহে আপোনালোকে দিব। তেলটো যদি কমকৈ দিয়ে তেতিয়া বস্তুটো ফ্ৰাই নহ'ব ভালদৰে। সেইকাৰণে তেলটো বহুত বেছি দিব, আৰু ইয়াত তেলো বহুত বেছি নালাগে, এবাৰ দিলেই হৈ যায়। এয়া ভাজ খাই আছে, ধুনীয়াকৈ ভাজ খাইছে, আপোনালোকে দেখিছেই। এইখিনি মই এখন হেতাৰে লৰাই দিছোঁ। এই হেতাখনে লৰাই পেলাই মই ভাল পাওঁ কাৰণে এইখনে ব্যৱহাৰ কৰিছোঁ। এইখনে মই লুচিও বনাওঁ, বা এনেকৈ পকৰি বা বৰচৰ বনালেও মই এইখনেই বনাওঁ, উঠাই আনিবলৈ সুবিধা হয়। এইখিনি মোৰ হ'লেই প্ৰথমখিনি। আৰু সৰু ল'ৰা ছোৱালীয়ে যদি কাচকলৰ তৰকাৰী অন্য ধৰণে বনাই দিলে নেখায় ঘৰত, তেতিয়া এনেকৈও দিব পাৰিব আপোনালোকে। মই সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো। চিপছ বুলি ক'লে তাহাঁতি এনেও খায়েই ল'ৰা ছোৱালীয়ে, এতিয়া এনেকৈ দি দিলেও তাহাঁতি খাব। ধুনীয়াকৈ মোৰ এয়া ভাজ খাই গৈছে। অকণমান ব্ৰাউন কালাৰ হোৱালৈকেহে মই ভাজিছোঁ। বেছি যদি তেলত ৰাখে তেতিয়া দেই গুচি যাব। গোটেইখিনি মই টুকি আনিছোঁ। সেয়া আকৌ এতিয়া মই আৰু অলপ এনেকৈ দি দিম। একেধৰণে মই এয়া দি দিছোঁ। হাতেৰে দি দিছোঁ এয়া। এইখিনিও সেই আগৰ ধৰণেই মই ভাজি দিম।
যিসকলে বনাই এনেকৈ খাই চোৱা নাই বনাই খাই চাবচোন, বহুত ভাল লাগে। টুকুৰা টুকুৰকৈও ভাজিব পাৰে। এয়া চাওক মচমচীয়া হৈ গৈছে, মই দেখাইছোঁ আপোনালোকৰ সন্মুখতে। এনেকৈ গোল গোলকৈ ভাজিলেহে চিপছৰ নিচিনা হয়, সেইকাৰণে মই টুকুৰা টুকুৰকৈ লোৱা নাই, এনেকৈ লৈছোঁ। এয়া চাওকচোন, মই আকৌ লুটিয়াই দিছোঁ। এইখিনিও মই ব্ৰাউন কালাৰ হোৱালৈকেহে ভাজি থাকিম। তেল দেখিছে আপোনালোকে, এবাৰেই তেল মই ব্যৱহাৰ কৰিছিলোঁ, এবাৰেই দিছোঁ আৰু সেইখিনিকে মই ব্যৱহাৰ কৰি আছোঁ। আকৌ বেছি তেল দিয়া নাই, কিন্তু অকণমান যিকণ তেল দিব লাগিব সেইকণ দিব লাগিবই। আপোনালোকে তেলটো কমকৈ নিদিব একেবাৰে, তেতিয়া মানে মচমচীয়া নহ'ব, ফ্ৰাই নহ'ব। এইখিনিও মোৰ হৈছেগৈ, এয়া হৈয়ে গ'ল। মই এতিয়া গেছটো অফ কৰি দিছোঁ আৰু এইখিনি এতিয়া মই আকৌ আগৰ দৰে কাঢ়ি পেলাম। এয়া কাঢ়ি লৈছোঁ মই। এয়া কাঢ়ি ল'লোঁ। এয়া মোৰ কাচকলৰ চিপছ ৰেডি হৈ গ'ল। এয়া মচককৈ উঠিছে, ভাগি গৈছে। ইয়াতে মই এতিয়া দি দিম অলপ জালুকৰ গুড়ি। চাট মছলা মোৰ শেষ হৈ গ'ল আৰু চাট মছলা দিয়া নাই, সেইটো কাৰণে মই জালুকৰ গুড়ি অকণমান দি দিছোঁ। আপোনালোকে জালুকৰ গুড়িটো দিবও পাৰে নিদিবও পাৰে, ল'ৰা ছোৱালী হয়তো খাব নোৱাৰিবও পাৰে। এয়া হৈ গ'ল। যদি ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।